মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ পেজ নম্বৰ 227ত যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰসমূহ। তো ইয়াতে 1 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াত দিছে হালধীয়া বস্তুৱে বেজ ৰঙৰ পোহৰ প্ৰতিফলিত কৰে। হালধীয়া বস্তুৱে হালধীয়া ৰঙৰ পোহৰ প্ৰতিফলিত কৰে। আচলতে সূৰ্যৰ পোহৰ 7টা ৰঙৰ সমষ্টি। সেই 7টা ৰঙৰ ভিতৰত যিটো ৰঙৰ পোহৰ প্ৰতিফলিত কৰে সেই ৰংটোৱে আমি দেখা পাওঁ, মানে বস্তুটো সেইটো ৰঙতে দেখা পাওঁ। গতিকে হালধীয়া বস্তু যিবোৰ আমি হালধীয়া বস্তু দেখা পাওঁ, আচলতে সূৰ্যৰ পোহৰৰ 7টা ৰঙৰ ভিতৰত বাকী 6টা ৰং বস্তুটোৱে শোষণ কৰি লয় আৰু হালধীয়া ৰঙৰ যিটো পোহৰ সেইটো প্ৰতিফলিত কৰে, ফলত আমি বস্তুটো হালধীয়া দেখোঁ। কেনেধৰণৰ খ নম্বৰ দিছে ক'লা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ শোষণ কৰে। ক'লা বস্তুৱে আচলতে যি 7টা ৰং পৰে সেই 7টা ৰঙে শোষণ কৰি লয়, কোনো ৰঙৰ পোহৰ প্ৰতিফলিত নকৰে, আৰু কোনো ৰং প্ৰতিফলিত নকৰে কাৰণে আমি বস্তুটো ক'লা দেখোঁ। নেক্সট ক নম্বৰ দিছে বগা বস্তুৱে তাৰ ওপৰত পৰা সকলো ৰঙৰ পোহৰ প্ৰতিফলিত কৰে। আচলতে বগা বস্তু, যিবোৰ বস্তু আমি বগা দেখা পাওঁ সেই বস্তুবোৰে আচলতে পোহৰৰ যিকেইটা ৰং আছে আটাইকেইটা ৰঙেই প্ৰতিফলিত কৰে। তাত কোনো ৰং শোষণ কৰি নলয়, আটাইকেইটা ৰঙেই প্ৰতিফলিত কৰে, ফলত আমি বস্তুটো বগা দেখোঁ। নেক্সট ঘ নম্বৰ দিছে প্ৰিজমৰ দ্বাৰা সূৰ্যৰ বগা পোহৰক 7টা ৰঙলৈ বিশ্লেষণ কৰাকে পোহৰৰ বিচ্ছুৰণ বোলা হয়। প্ৰিজমৰ দ্বাৰা যিটো আমাৰ এনেধৰণে প্ৰিজম, তাত আমি পোহৰ পৰিবলৈ দিওঁ, সূৰ্যৰ পোহৰ পৰাৰ পিছত তাৰ মাজেৰে পোহৰৰ 7টা ৰঙে এনেধৰণে বিচ্ছুৰিত হৈ যায়। সেই 7টা ৰং যেতিয়া আমাৰ পৰ্দাত পৰে সেই 7টা ৰঙলৈ ভাগ হৈ যোৱাটোকে পোহৰৰ বিচ্ছুৰণ বোলা হয়। নেক্সট 9 নম্বৰ দিছে নীলা ৰঙৰ কাঁচ এখনে ইয়াৰ মাজেৰে কেৱল নীলা ৰঙৰ ৰশ্মিহে যাবলৈ দিয়ে। কাঁচখন নীলা ৰঙৰ, গতিকে নীলা ৰঙৰ কাঁচখনে ইয়াৰ মাজে অকল নীলা ৰঙৰ ৰশ্মিহে যাবলৈ দিয়ে। নেক্সট 2 নম্বৰ কুৱেশ্যনত দিছে হালধীয়া ফুল এপাহ সূৰ্যৰ পোহৰত কিয় হালধীয়া দেখি বুজাই লিখা। হালধীয়া ফুল এপাহে সূৰ্যৰ বগা পোহৰৰ 7টা ৰঙৰ 6টা ৰং শোষণ কৰে আৰু কেৱল মাত্ৰ পোহৰৰ হালধীয়া ৰংটোহে প্ৰতিফলিত কৰে। সেইবাবে হালধীয়া ফুল এপাহ সূৰ্যৰ পোহৰত হালধীয়া দেখি। এইটো মই ক'লোৱে যে আচলতে আমি বস্তুটো যিটো ৰঙৰ দেখোঁ সেই ৰংটো প্ৰতিফলিত কৰে, বাকী 7টা ৰঙৰ ভিতৰত বাকী 6টা ৰং শোষণ কৰি লয় বস্তুটোৱে। সেই ৰংটো যিটো ৰং প্ৰতিফলিত কৰে আমি বস্তুটো সেইটো ৰঙৰে দেখোঁ। গতিকে হালধীয়া ফুল এপাহে কি কৰে, সূৰ্যৰ যি 7টা পোহৰ আছে 7টা ৰং আছে পোহৰৰ, সেই 7টা ৰঙৰ বাকী 6টা ৰং শোষণ কৰি লয় আৰু সেই হালধীয়া ৰংটো প্ৰতিফলিত কৰে। আৰু সেই হালধীয়া ৰংটো প্ৰতিফলিত কৰাৰ বাবে আমি ফুলপাহ হালধীয়া দেখোঁ। নেক্সট 3 নম্বৰ দিছে তুমি পিন্ধি থকা বগা চোলাটো সূৰ্যৰ পোহৰত কিয় বগা দেখি বুজাই লিখা। আচলতে আমাৰ কোনবোৰ বস্তু বগা দেখি, য'ত বস্তুটোৱে কোনো ৰং শোষণ কৰি নলয়, আটাইকেইটা ৰঙেই প্ৰতিফলিত কৰে। গতিকে বগা চোলাটোৱে সূৰ্যৰ বগা পোহৰৰ 7টা ৰঙেই প্ৰতিফলিত কৰে, কোনো ৰং শোষণ নকৰে, সেইবাবে পিন্ধি থকা চোলাটো বগা দেখি। নেক্সট 4 নম্বৰ দিছে জাৰকালি ক'লা কাপোৰ পৰিধান কৰা ভাল, ইয়াৰ কাৰণ কি। জাৰকালি ক'লা ৰঙৰ কাপোৰ পৰিধান কৰাটো ভাল বুলি কয়। কি কাৰণে কয়, ক'লা ৰঙে যিটো ক'লা ৰঙৰ বস্তু থাকে সেইবোৰে কি কৰে, আচলতে আটাইবোৰ ৰঙেই শোষণ কৰি লয়, কোনো ৰং প্ৰতিফলিত নকৰে। তাৰ ফলত আমাৰ কি হয়, শৰীৰটো মানে তাপটো বাঢ়ি যায়, কাৰণ ক'লা ৰঙৰ বস্তুত গৰমটো বেছিকৈ লাগে। সেইকাৰণে আমাৰ জাৰকালি ঠাণ্ডাৰ দিনত ক'লা ৰঙৰ কাপোৰ পিন্ধিবলৈ কোৱা হয়।
এই উত্তৰত লিখিছোঁ ক'লা বস্তুৱে সূৰ্যৰ বগা পোহৰৰ সাতোটা ৰঙেই শোষণ কৰে কোনো ৰং প্ৰতিফলিত নকৰে গতিকে জাৰকালি ক'লা কাপোৰ পৰিধান কৰিবলৈ কোৱা হয় বা জাৰকালি ক'লা কাপোৰ পৰিধান কৰাটো ভাল 5 নম্বৰ দিছে গ্ৰীষ্মৰ দিনত বগা পোছাক পৰিধান কৰা ভাল ইয়াৰ কাৰণ কি একেই গ্ৰীষ্মৰ দিনত কি হয় বগা পোছাকত কি হয় বগা ৰঙৰ বস্তুৱে কি কৰে সকলো ৰং প্ৰতিফলিত কৰে ই কোনো ৰং শোষণ নকৰে তাৰ ফলত যেহেতু সূৰ্যৰ পোহৰ শোষণ কৰি নলয় শোষণ কৰি নোলোৱাৰ কাৰণে বগা ৰঙৰ কাপোৰত মানে কি আমি শীতল অনুভৱ কৰোঁ বা আমাৰ যিটো আমি পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে বুলি কয় গৰমৰ দিনত গতিকে ইয়াত উত্তৰত লিখিছোঁ গ্ৰীষ্মৰ দিনত বগা পোছাক পৰিধান কৰা ভাল কাৰণ বগা বস্তুৱে সূৰ্যৰ পোহৰৰ সাতোটা ৰঙেই প্ৰতিফলিত কৰে কোনো ৰং শোষণ নকৰে সেইকাৰণে শৰীৰটোৱে শীতল অনুভৱ কৰে নেক্সট 6 নম্বৰ দিছে গছৰ সেউজীয়া পাত এখিলা ৰঙা ৰঙৰ কাঁচ এখনৰ মাজেৰে চালে ক'লা দেখা যায় ইয়াৰ কাৰণ কি বুজাই লিখা উত্তৰটো লিখিছোঁ গছৰ সেউজীয়া পাত এখিলাহে সূৰ্যৰ বগা পোহৰৰ ছটা ৰং শুহি লয় কেৱল সেউজীয়া ৰঙৰ পোহৰহে প্ৰতিফলিত কৰে গতিকে আমি সেউজীয়া পাতখিলা সেউজীয়া কিয় দেখো কাৰণ পাতখিলাই সেউজীয়া ৰংটো প্ৰতিফলিত কৰে বাকিখিনি ৰং শুহি লয় সেউজীয়া ৰং প্ৰতিফলিত কৰে এই সেউজীয়া ৰঙৰ পোহৰ ৰঙা কাঁচখনৰ মাজেৰে যাওঁতে কাঁচখনে সেউজীয়া ৰংটো সম্পূৰ্ণৰূপে শুহি লয় যেতিয়া আমি ৰঙা কাঁচ এখনৰ মাজেৰে চাম সেউজীয়া ৰঙৰ পাতটো চালে কি হয় যিহেতু কাঁচখন ৰঙা মানে যিটো ৰঙৰ কাঁচ হ'ব সেই ৰংটোহে পাৰ হৈ যাবলৈ দিয়ে বাকি ৰংবোৰ শুহি লয় যিহেতু পাতখিলা সেউজীয়া হয় গতিকে ৰঙা ৰঙৰ কাঁচখনৰ মাজেৰে সেউজীয়া ৰংটো কি হয় যাব নোৱাৰে পাৰ হৈ ই শুহি ল'ব আৰু শুহি যেতিয়া ল'ব সেই ৰংটো নেদেখে সেয়েহে সেউজীয়া পাতখিলাৰ পৰা আমাৰ চকুৰ সন্মুখত থকা ৰঙা কাঁচখন পাৰ হৈ কোনো পোহৰ আমাৰ চকুত নপৰে গতিকে সেউজীয়া ফুলপাহ ক'লা দেখা যায় যেতিয়া এই ৰঙা ৰঙৰ ফুলপাহ যেতিয়া এনেধৰণে আমি এইফালৰ পৰা কাঁচখনৰ মাজেৰে চাম তেতিয়া কি হয় ইয়াৰ পৰা সেউজীয়া পোহৰ প্ৰতিফলিত হ'ব সেউজীয়া পোহৰ প্ৰতিফলিত হৈ ৰঙা কাঁচখনত যেতিয়া পৰিব ইয়াৰ মাজেৰে সেউজীয়া পোহৰটো পাৰ হৈ আমাৰ চকুত পৰিব নোৱাৰে ই শুহি ল'ব ৰংটো শুহি লোৱাৰ ফলত আমি যেতিয়া এই ৰঙা কাঁচখনৰ মাজেৰে চাম পাতখিলা আমি ক'লা দেখোঁ গতিকে এইটো পেজ নম্বৰত এইখিনিয়ে কুৱেশ্যন আছিলে এইখিনি কুৱেশ্যন আলোচনা কৰিলোঁ আশা কৰিছোঁ তোমালোকে নিশ্চয় উপকৃত হ'বা থেংক ইউ